যে আমি এইবাৰ কোনো কাৰণতে অসম আইৰ লগত অসমৰ জাতি মাটিৰ ক্ষেত্ৰত আমি যাতে আপোচ নকৰোঁ। এইখন কিন্তু ৰাজনৈতিক আন্দোলন। এই আন্দোলনখন যদি পাহৰি যাওঁ, আমাক বহুতে কয় যে আপোনালোকে ৰাজনীতিৰ কথা কিয় কয়। ডেফিনেটলি ক'ব লাগিব, এইখন ৰাজনীতিৰে আন্দোলন। এইখন কোনে আনিছে? চৰকাৰে আনিছে। চৰকাৰটো ৰাজনৈতিক মানে উৎস। গতিকে ৰাজনৈতিকভাৱে আনি যদি ইয়াক ওফৰাবলগীয়া হয়, গোটেই জনতা ভোটাৰ ৰাইজ ৰাজনৈতিকভাৱে সচেতন হৈ থাকিব লাগিব। আপোনালোকে আজি সংকল্প এটাই লওক যে আমি 21 নিৰ্বাচনলৈকে ৰাজনৈতিকভাৱে মূল্যবোধৰ ৰাজনীতি কৰাৰ কাৰণে আপোচবিহীনভাৱে আমি সজাগ আৰু সচেতন হৈ থাকিম। এতিয়া চৰকাৰে বিভিন্ন পন্থা হাতত লৈছে, বিভিন্ন অভিনন্দন আঁচনি লৈছে, বিভিন্ন আঁচনি চৰকাৰে লৈছে। এই আঁচনিবিলাক লৈ যাব। হয়, আমাৰ গোটেই অসমৰ জনসাধাৰণৰ এনেকুৱা এটা অৱস্থাত আমি আছোঁ, দৰিদ্ৰ সীমাত ৰেখাৰ তলত আছোঁ। যেতিয়া ঘৰত পাকঘৰটোলৈ মনত পৰে, তেতিয়া বহুত কথা আপোচ কৰিব মন যায়। ডেফিনেটলি মন যায়। মানুহে যেতিয়া ঘৰত পাকঘৰটোৰ টেমাবিলাক উদং হৈ থাকে, তেতিয়া কেতিয়াবা আপোচ কৰিবলগীয়া হয়। কিন্তু এইবাৰ মই অনুৰোধ কৰিছোঁ যে এওঁলোকে যিবিলাক সিদিনাখন অভিনন্দন আঁচনি দি পেলাই 500 মানুহক তেওঁলোকে 50,000 টকাকে দিলে। অসমত কেৱল 500 ল'ৰা ছোৱালী আছে নেকি? ক্ষমতা আছে যদি সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা, অসমত লক্ষ লক্ষ ল'ৰা ছোৱালীয়ে টেট পৰীক্ষা দি টেটৰ নিযুক্তি পোৱা নাই। জাগিৰোড পেপাৰ কলত ল'ৰা ছোৱালীয়ে পঢ়িবলৈ স্কুলৰ ফিজ দিব পৰা নাই। তেওঁলোকে 500 ল'ৰা ছোৱালীক 50,000 টকাকৈ দি তাকো বাকী। এওঁলোকৰ প্ৰত্যেকটো কথা বাকী আৰু বাকী। গতিকে এই বাকী কথাবিলাকত আপোনালোকে কেতিয়াও অভয়া নাভাবিব। গতিকে মই প্ৰত্যেকজন উঠি অহা ছাত্ৰক সদায় অনুৰোধ কৰি আহিছোঁ, আপোনালোকে কিন্তু মূল্যবোধৰ ৰাজনীতি কৰিবলৈ আজিৰ ছাত্ৰ কালিৰ ভৱিষ্যত। গতিকে আপোনালোকে ৰাজনীতি কৰিব লাগিব। অতি দুৰ্ভাগ্যজনক কথা, গোটেই ভাৰতবৰ্ষৰ যদি আপোনালোকে লিষ্টখন চায়, তেতিয়াহ'লে সৰ্বাধিক দাগী অপৰাধী গুণ্ডা মৰালী ভাৰতীয় জনতা পাৰ্টীৰ সাংসদ আৰু বিধায়ক। গুণ্ডা মৰালী দাগী অপৰাধী যদি সাংসদ আৰু বিধায়ক হয়, তেতিয়াহ'লে সুশাসন কাৰ পৰা আপোনালোকে আশা কৰিব? নৰেন্দ্ৰ মোদীয়ে বাৰে প্ৰতি মন কী বাতৰ কথা কয়। মন কী বাত, আমাৰ মন কী বাত তেওঁ শুনক। তেওঁ মনোবাদ শুনি শুনি তেওঁ ছ'চিয়েল নেটৱৰ্কিঙত তেওঁ যিটো তেওঁ মন কী বাত কয়, কিমান তেওঁ মন কী বাত শুনিম। গতিকে কৈছে আমাৰ মনৰ বাত তেওঁ শুনক। গতিকে এই কথাবিলাকৰ প্ৰতি আপোনালোকে মানে সজাগ হৈ থাকক। আৰু নৰেন্দ্ৰ মোদীয়ে আমাৰ গামোচাখন লৈ আমাৰ সৰল মানুহবিলাকক মানে ঠগি আহিছে। এই কথাবিলাকৰ প্ৰতি আপোনালোক সচেতন হৈ থাকিব লাগিব। ৰাজনৈতিকভাৱে সচেতন হ'ব লাগিব। আমাৰ চবতকৈ ডাঙৰ কথাটো হৈছে আমি আন্দোলন কৰোঁ। অকণমান আগত এজন বক্তাই খুব ভালকৈ কৈছে যে আন্দোলন আমি ঠিকেই কৰোঁ, পৰিসমাপ্তি কি হ'ব? ছাত্ৰ সন্থাই আমি অনুৰোধ জনাইছোঁ, আপোনালোকে এই সকলো অসমৰ যিমান কলেজ, বিদ্যালয়, মহাবিদ্যালয়, ইউনিভাৰ্চিটি আছে, সকলো ছাত্ৰক একত্ৰিতভাৱে লৈ পেলাই আপোনালোকে যিটো বিশাল এই প্ৰতিবাদ কৰি গৈ আছে, একত্ৰিতকৰণ কৰক। একত্ৰিতকৰণ কৰি আমাৰ আগতে আমি যিবিলাক উদাহৰণ পালোঁ, ছাত্ৰ সন্থাৰ পৰা যিবিলাক প্ৰডাক্ট গ'ল, সেইবিলাকৰ পৰা আমি যি উদাহৰণ পালোঁ, আজিৰ ছাত্ৰ সন্থাই সংকল্প লওক যে যুগে যুগে এনেকুৱা প্ৰতাৰক ছাত্ৰ যাতে আৰু কেতিয়াও উৎঘাটন নহয়। আমি দেখিলোঁ তপন গগৈৰ ছাত্ৰ সন্থাত শিৰ ফুলাই ফুলাই ছাত্ৰ সন্থাৰ পৰা ঠগিলে। মনোজ বৰুৱাক আমি দেখিলোঁ ঠগিলে, ছাত্ৰ সন্থা নহ'লেওতো বেলেগ ছাত্ৰ সন্থাৰ। আৰু চবতছে দুৰ্ভাগ্যজনক কথা, ছাত্ৰ সন্থাৰ পৰাই তেওঁলোকে চৰকাৰো দুবাৰ কৰিলে আৰু জাতীয় নায়কে এইবাৰ ৰামঠগন দিলে। গতিকে আজি 1 তাৰিখে প্ৰত্যেকজন ছাত্ৰই সংকল্প লওক যে কোনো ঠগবাজ, কোনো আপোচকাৰী ছাত্ৰ নেতা যাতে অসমৰ পৰা আৰু জন্ম নহয়। আৰু যদি আপোচ কৰে, তেতিয়াহ'লে কোনো ৰাজনৈতিক কোনো ছাত্ৰ সন্থাই জইন নকৰিব। ছাত্ৰ সন্থাক এইটোৱে অনুৰোধ জনাই, ছাত্ৰ সন্থা মানে মই লুৰিণজ্যোতি গগৈ, তপন সমুজ্জ্বল ভট্টাচাৰ্য, দীপাংকৰ নাথ, তেওঁলোকৰ ছাত্ৰ সন্থাকে কোৱা নাই। ছাত্ৰ সন্থা মানে আইন ছাত্ৰ সন্থাকে আদি কৰি বিভিন্ন ছাত্ৰ সংগঠনক কৈছোঁ, আপোনালোকে আজি নতুন বছৰটোত সংকল্প লওক যে কোনো অৰ্থৰ বিনিময়ত, কোনো লোভৰ প্ৰলোভনৰ বিনিময়ত যাতে আপোনালোকে যদি প্ৰলোভিত হ'বলগীয়া হৈছে, নিজাভাৱে ব্যক্তিগত প্ৰলোভন কৰি যি কৰে কৰক। কিন্তু ৰাইজক আপোনালোকে শাসন কৰিবলৈ আহি ৰাইজক আপোনালোকে সুশাসন দিয়াৰ নামত আপোনালোকে যাতে কোনো কাৰণে বাৰে বাৰে আপোচ কৰি পেলাই এই ভণ্ড ছাত্ৰ নেতা হৈ পেলাই যাতে অসমখনক আকৌ ৰাজপথলৈ লৈ নাহে, তাৰ কাৰণে আজি সংকল্পবদ্ধ
জনাম। গতিকে সদৌ শেষত প্ৰত্যেকজন উঠি অহা ছাত্ৰ সমাজক, কাৰণ আজি তাৰিখত আমিও এটা কথা ক'ব লাগিব, আমিও মানসিকভাৱে প্ৰস্তুত হ'ব লাগিব। মই বুদ্ধিজীৱীসকলকো কৈছোঁ আৰু আমাৰ বিভিন্ন বয়সস্থ ব্যক্তিসকলকো কৈছোঁ, মই বেছি দীঘলীয়া নকৰোঁ, আমাকো আৰু বেছি প্লেটফৰ্ম দিব নালাগে। আমিও ৰাজনীতিৰ লগত জড়িত মানুহ, ৰাজনীতিৰ গোন্ধ হয়তো থাকিব পাৰে, কিন্তু মই উদীয়মান যুৱকসকলৰ কাৰণে উদ্দেশ্যি কৈছোঁ, প্লেটফৰ্মবোৰ বৰ্তমান আপোচবিহীন ছাত্ৰ সমাজৰ কাৰণে তৈয়াৰ কৰি দিয়াটো উচিত। গতিকে বেছি দীঘলীয়া নকৰি আজি আমি সকলোৱে এবাৰ আমি অন্ততঃ প্ৰতিশ্ৰুতি আৰু সংকল্প লওঁ যে আমি ছাত্ৰ সমাজে আপোচবিহীন মূল্যবোধৰ ৰাজনীতি কৰিম আৰু ৰাজনীতিৰ অবিহনে গণতন্ত্ৰ আৰু সমাজতন্ত্ৰ যিহেতুকে বিকলংগ হৈ যায়, গতিকে আপোচবিহীন নেতৃত্ব দিবৰ কাৰণে প্ৰত্যেকজন ছাত্ৰক মই আহ্বান জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। আৰু যাতে দ্বিতীয়জন জাতীয় নায়ক যাতে জন্ম নহয় আৰু কোনো নায়ক বা জাতীয় নায়কৰ উপাধি দিয়াৰ সময়ত কোনো সংগঠনে যাতে অকলশৰীয়াভাৱে দায়িত্ব নলয়। এজন মানুহক নায়ক বা জাতীয় নায়ক সজোৱাৰ ক্ষেত্ৰত তেওঁ গোটেই জীৱনৰ পৰিক্ৰমাটো অধ্যয়ন কৰিবলগীয়া হয়। গতিকে ফটকে আপোনালোকে কাকো নায়ক, ফটকে আপোনালোকে কাকো জাতীয় নায়ক দি নিদিব। এইটো অসমে বহুত নায়ক আৰু জাতীয় নায়ক, ঠগবাজ নায়ক আৰু ঠগবাজ জাতীয় নায়ক আমি দেখিলোঁ। যাতে আৰু ঠগবাজ জাতীয় নায়ক আৰু ঠগবাজ নায়ক বিৰোধ প্ৰতিবাদ কৰি ৰাতি যাতে হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দৰ ঘৰত চাহৰ জুতি নোলোৱা নায়ক যাতে সৃষ্টি হয়, তাৰ কাৰণে আপোনালোকে সংকল্প লওক। এতিয়াও আমাৰ হাতত বহুত খবৰ আছে, দিনত প্ৰতিবাদ গল ফুলাই কৰি ৰাতি হিমন্ত বিশ্ব শৰ্মাৰ ঘৰত চাহ খায়। এতিয়াও আমাৰ হাতত বহুত খবৰ আছে, নিৰ্বাচন কল পৰা খেলিব, দিনত শিৰ ফুলাই আন্দোলন কৰি ৰাতি তেওঁলোকৰ লগত অংক চলাই থকা। গতিকে সংকল্প লওক আৰু সকলোৱে দৃষ্টি ৰাখক এনেকুৱা ঠগবাজ নায়ক আৰু ঠগবাজ জাতীয় নায়কক যাতে বয়কট কৰা হয় সামাজিকভাৱে তেওঁলোকক, তাৰে সংকল্প লৈ মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ।